নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি ত্ৰিভুজ আৰু আয়তৰ পৰিসীমা আৰু কালিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি আন দুটা জ্যামিতিক চিত্ৰৰ বিষয়ে আলোচনা কৰিম। আজিৰ আলোচনাৰ বিষয়সমূহ হ'ল বৰ্গৰ পৰিসীমা আৰু কালি, আৰু 2 নম্বৰতে আমি বৃত্তৰ পৰিধি আৰু কালিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি বৰ্গৰ বিষয়ে আলোচনা কৰিম। যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান আৰু কোণকেইটাৰ মাপ 90 ডিগ্ৰী তাকে বৰ্গ বুলি কোৱা হয়। যিহেতু বৰ্গৰ চাৰিওটা বাহু সমান, গতিকে বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ব দিশ যোগ দিশ যোগ দিশ যোগ দিশ, অৰ্থাৎ 4 পূৰণ দিশ। আৰু কালিৰ সূত্ৰটো হ'ব দিশ পূৰণ দিশ। উদাহৰণস্বৰূপে ধৰা হ'ল এটা বৰ্গৰ বাহুৰ দিশ 9.2 চেণ্টিমিটাৰ। গতিকে বৰ্গটোৰ পৰিসীমা হ'ব 4 পূৰণ দিশ, অৰ্থাৎ 4 পূৰণ 9.2 চেণ্টিমিটাৰ। আৰু ইয়াৰ পূৰণফল হ'ব 36.8 চেণ্টিমিটাৰ। আকৌ কালি হ'ব দিশ পূৰণ দিশ, অৰ্থাৎ 9.2 চেণ্টিমিটাৰ পূৰণ 9.2 চেণ্টিমিটাৰ। আৰু এই দুটাৰ পূৰণফল হ'ব 84.64 বৰ্গ চেণ্টিমিটাৰ। এইবাৰ আমি বৃত্তৰ বিষয়ে আলোচনা কৰিম। এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দুবোৰৰ সমষ্টিক বৃত্ত বুলি কোৱা হয়। বৃত্তৰ পৰিধিৰ সূত্ৰটো হ'ল 2 পূৰণ পাই পূৰণ ব্যাসাৰ্ধ। আৰু বৃত্তৰ কালিৰ সূত্ৰটো হ'ল পাই পূৰণ ব্যাসাৰ্ধৰ বৰ্গ, য'ত পাইৰ মান হ'ল 7/22। উদাহৰণস্বৰূপে যদি এটা বৃত্তৰ ব্যাসাৰ্ধ 14 চেণ্টিমিটাৰ হয়, তেন্তে পৰিধি হ'ব 2 পূৰণ পাই পূৰণ ব্যাসাৰ্ধ। ইয়াত 2 পূৰণ পাইৰ মান 7/22 পূৰণ 14, অৰ্থাৎ 2 পূৰণ 22 পূৰণ 14 হৰণ 7। ওপৰৰ তিনিওটাৰে পূৰণফল হ'ব 616 হৰণ 7, আৰু ইয়াৰ হৰণফল হ'ব 88 চেণ্টিমিটাৰ। আৰু বৃত্তটোৰ কালি হ'ব পাই পূৰণ ব্যাসাৰ্ধৰ বৰ্গ, অৰ্থাৎ পাইৰ মান 7/22 আৰু 14 বৰ্গ, অৰ্থাৎ 22 পূৰণ 14 বৰ্গ হ'ব 196 হৰণ 7 সমান 22 পূৰণ 196 মান হ'ব 4312 হৰণ 7, আৰু ইয়াৰ হৰণফল হ'ব 616 বৰ্গ চেণ্টিমিটাৰ। পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবলৈ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। ভিডিঅ'টো চাই কেনে পালে আৰু কি বিষয়ৰ ভিডিঅ' আপোনালোকৰ বাবে প্ৰয়োজনীয় হৈ আছে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল পালে লাইক কৰিব আৰু অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। ধন্যবাদ।